প্রথম কোশ্চিন, প্রথম অসমীয়া বোলছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল জয়মতী। নেক্সট কোশ্চিন, জয়মতী ছবিখন কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই। নেক্সট কোশ্চিন, অসমত নৱজাগৰণৰ বাটকটীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ল হলিৰাম ঢেকিয়াল ফুকন আৰু যজ্ঞৰাম খাৰঘৰীয়া ফুকন। নেক্সট কোশ্চিন, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ল গোমধৰ কোঁৱৰ। নেক্সট কোশ্চিন, আছাম টি কোম্পানীৰ মুখ্য কাৰ্যালয় অসমৰ ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল নাজিৰাত। নেক্সট কোশ্চিন, অসমৰ প্ৰথম ক'ত কয়লা খনি মুকলি কৰিছিল? ইয়াৰ উত্তৰ হ'ল চাফাই আৰু চেৰাত। নেক্সট কোশ্চিন, ডিগবৈত তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1889 চনত। নেক্সট কোশ্চিন, অসমৰ প্ৰথম ৰেলপথটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ল ডিব্ৰু শদিয়া ৰেলপথ। নেক্সট কোশ্চিন, পিয়লি বৰুৱাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মহেশ চন্দ্ৰ বৰুৱা। নেক্সট কোশ্চিন, ইংৰাজৰ কৰতলীয়া ৰজা হিচাপে পূৰ্ণানন্দ সিংহই কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ল 5 বছৰ। নেক্সট কোশ্চিন, মণিৰাম দেৱানৰ চাহ বাগান দুখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল চীনামৰা আৰু চেংলুং। নেক্সট কোশ্চিন, মফট মিলছ কোন আছিল? ইয়াৰ উত্তৰ হ'ল কলকাতাৰ সদৰ কোৰ্টৰ বিচাৰক। নেক্সট কোশ্চিন, অসমৰ প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক কোন আছিল? ইয়াৰ উত্তৰ হ'ল মণিৰাম দেৱান। নেক্সট কোশ্চিন, মণিৰাম দেৱানক ক'ত গ্ৰেপ্তাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল কলকাতাত। নেক্সট কোশ্চিন, কোন ইংৰাজ বিষয়াই অসমত মাটিৰ পট্টাৰ প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হ'ল নামনি অসমৰ কমিশ্যনাৰ ৰবাৰ্টছনে। নেক্সট কোশ্চিন, অসমক কোন চনত চিফ কমিশ্যনাৰ শাসিত প্ৰদেশ হিচাপে ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1874 চনত। নেক্সট কোশ্চিন, তেজপুৰ ৰায় সভা কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ল 1884 চনত। নেক্সট কোশ্চিন, 1886 চনত কলকাতাত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক কংগ্ৰেছ অধিৱেশনলৈ অসমৰ কিমানজন প্ৰতিনিধি গৈছিল? ইয়াৰ উত্তৰ হ'ল 8 গৰাকী। নেক্সট কোশ্চিন, অসমত কাৰ সভাপতিত্বত স্বৰাজ গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল তৰুণৰাম ফুকনৰ। নেক্সট কোশ্চিন, পাণ্ডু কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল শ্ৰীনিবাস আয়েংগাৰ। নেক্সট কোশ্চিন, কানিংহাম কোন আছিল? ইয়াৰ উত্তৰ হ'ল অসমৰ ব্ৰিটিছ শিক্ষাধিকাৰ। নেক্সট কোশ্চিন, প্ৰথম ঘূৰণীয়া মেচ মেলত অসমৰ পৰা কোনে যোগদান কৰিছিল? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰধৰ বৰুৱাই। নেক্সট কোশ্চিন, মুছলিম লীগৰ অসম শাখা কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1933 চনত। নেক্সট কোশ্চিন, জিলাৰ প্ৰধান বিষয়াজনক কেতিয়াৰ পৰা ডেপুটি কমিশ্যনাৰৰ উপাধি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1861 চনৰ পৰা।